নমস্কাৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল। আজি তোমালোকৰ দেৱমণি সংস্কৃতৰ সপ্তম পাঠ ধূৰ্ত চাগ আৰু ব্ৰাহ্মণৰ কথাৰ প্ৰশ্নোত্তৰ বিষয়ে আলোচনা কৰিম। এই প্ৰশ্নোত্তৰ দিয়াৰ আগতেই মই এই ধূৰ্ত চাগ আৰু ব্ৰাহ্মণৰ কথাৰ মূল কথাখিনি কি বিষয়ে অন্তৰ্নিহিত হৈ আছে এই বিষয়ে আলোচনা কৰিম। তোমালোকে প্ৰথমৰ পৰা শেষলৈকে মনোযোগেৰে শুনা। এই পাঠটো যে পঞ্চতন্ত্ৰ বা হিতোপদেশৰ দৰে প্ৰাচীন সংস্কৃত সাধুকথাৰ পৰা লোৱা হৈছে। ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক শিকোৱা হৈছে যে আনৰ কথাত অন্ধভাৱে বিশ্বাস কৰিলে নিজৰেই লোকচান হয়। ইয়াত পাঠটো সংস্কৃতত দিয়াই আছে, তোমালোকে পঢ়িবা, কিন্তু মই মূল সাৰাংশখিনি এবাৰ কৈ দিছোঁ যে ইয়াত গৌতমাৰণ্য নামৰ এখন অৰণ্যত যজ্ঞদত্ত নামৰ এজন সৰল ব্ৰাহ্মণ আছিল। এদিন তেওঁ আন এখন গাঁৱলৈ গৈ ভোজনৰ বাবে এটা ছাগলী কিনিলে আৰু তাক কান্ধত লৈ ঘৰলৈ উভতি আহিছিল। তেওঁক তেনেকৈ অহা দেখি তিনিজন ধূৰ্ত বা ঠগ লোকে এই ছাগলীটো হস্তগত কৰিবলৈ এটা বুদ্ধি ভাঙিলে। পৰিকল্পনা অনুসৰি সিহঁত তিনিজন ব্ৰাহ্মণ অহা বাটে তিনিটা বেলেগ বেলেগ স্থানত ৰৈ থাকিল। প্ৰথম ধূৰ্তটোৱে সুধিলে, হে ব্ৰাহ্মণ, আপুনি কান্ধত কুকুৰ এটা কিয় আনিছে? ব্ৰাহ্মণে খং কৰি ক'লে যে ই কুকুৰ নহয়, ছাগলীহে। কিছু দূৰ যোৱাৰ পাছত দ্বিতীয় ধূৰ্তটোৱে একেই প্ৰশ্ন কৰিলে। এইবাৰ ব্ৰাহ্মণজনৰ মনত সন্দেহ উপজিল আৰু তেওঁ ছাগলীটো মাটিত নমাই ভালদৰে পৰীক্ষা কৰি পুনৰ কান্ধত তুলি ল'লে। অৱশেষত তৃতীয় ধূৰ্তটোৱেও যেতিয়া তেওঁক অপবিত্ৰ কুকুৰ এটা কঢ়িয়াই নিয়া বুলি তিৰস্কাৰ কৰিলে, তেতিয়া ব্ৰাহ্মণজনে নিজৰ চকু আৰু স্পৰ্শকো অবিশ্বাস কৰিলে। তেওঁ ভাবিলে, নিশ্চয় মোৰ বুদ্ধিৰ ভ্ৰম হৈছে, মই ছাগলীৰ সলনি কুকুৰহে আনিলোঁ। অপবিত্ৰ কুকুৰ বুলি ভাবি ছাগলীটোক মাটিত পেলাই দিলে আৰু পুখুৰীত স্নান কৰি ঘৰলৈ গুচি গ'ল। ধূৰ্তকেইটাই আনন্দেৰে এই ছাগলীটো লৈ ভক্ষণ কৰিলে। যে এই পাঠটোৰ পৰা আমি গম পালোঁ যে যি মূৰ্খ লোকে নিজৰ দৰে সকলোকে সৰল আৰু সত্যবাদী বুলি ভাবে, তেওঁ এই ছাগলী হেৰুওৱা ব্ৰাহ্মণজনৰ দৰেই ধূৰ্তৰ দ্বাৰা প্ৰতাৰিত হয়। আনৰ কথাত সহজে পতিয়ন যাব নালাগে। নিজৰ বিচাৰ বুদ্ধি আৰু আত্মবিশ্বাস হেৰুৱালে সদায় বিপদত পৰিব লগা হয়। এই পাঠটোৰ মূল সাৰাংশ এইখিনি। এতিয়া আমি প্ৰশ্নখিনি, তাৰ আগতে তোমালোকে যদি তোমালোকক ভাল লাগিছে ভিডিঅ'টো লাইক কৰি কমেণ্টত জনাবা। অভ্যাস আহা 1 নম্বৰ, একপদেনে উত্তৰত, মানে এটা শব্দত উত্তৰ লিখা। ক, ব্ৰাহ্মণস্য নাম কিম আছিল, মানে ব্ৰাহ্মণজনৰ নাম কি আছিল? এটা শব্দত লিখিবলৈ হ'লে যজ্ঞদত্ত। ব্ৰাহ্মণ কিম আনিতবান, মানে ব্ৰাহ্মণজনে কি আনিছিল? আমি এটা শব্দত ছাগম, ছাগলী আনিছিল। যজ্ঞদত্ত ছাগম কিমৰ্থম আনিতবান, মানে যজ্ঞদত্তই ছাগলীটো কিয় আনিছিল? উত্তৰ কি হ'ব? ভোজনাৰ্থম, মানে ভোজনৰ বাবে। ঘ, যজ্ঞদত্ত ছাগম পুত্ৰ প্ৰক্ষিপতি স্ম, যজ্ঞদত্তই ছাগলীটো ক'ত পেলাই দিছিল? উত্তৰ ভূমৌ, মানে মাটিত। 2 নম্বৰ, পূৰ্ণ বাক্যনি উত্তৰত, ইয়াত পূৰ্ণ বাক্যত লিখিব লাগে। যজ্ঞদত্ত পুত্ৰ অৱচত, মানে যজ্ঞদত্তই ক'ত বাস কৰিছিল? মানে যজ্ঞদত্ত গৌতমৰণ্যে অৱচত, মানে যজ্ঞদত্ত গৌতমৰণ্যত বাস কৰিছিল। যজ্ঞদত্ত ছাগম কেন আনিতবান, মানে যজ্ঞদত্তই ছাগলীটো কেনেকৈ আনিছিল? উত্তৰ কি আছে? যজ্ঞদত্ত ছাগম উপক্ৰিয় আনিতবান, মানে যজ্ঞদত্তই ছাগলীটো ক্ৰয় কৰি আনিছিল। গ, প্ৰথম ধূৰ্ত ব্ৰাহ্মণম কিম অকথয়ত, মানে প্ৰথম ধূৰ্তটোৱে ব্ৰাহ্মণক কি কৈছিল? উত্তৰম, যে প্ৰথম ধূৰ্ত ব্ৰাহ্মণম অকথয়ত হ ব্ৰাহ্মণ কিমিতি কুক্ৰম স্কন্ধেন নয়সি, হে ব্ৰাহ্মণ, আপুনি কুকুৰ এটা কান্ধত কিয় লৈ গৈছে? ঘ, বাৰম্বাৰম ধূৰ্ত বচনানি শ্ৰুত্বা ব্ৰাহ্মণ কিম অচিন্তয়ত, মানে বাৰে বাৰে ধূৰ্তৰ কথা শুনি ব্ৰাহ্মণজনে কি ভাবিলে? উত্তৰম, ব্ৰাহ্মণ অচিন্তয়ত মমৈব বুদ্ধি ভ্ৰমৱৎ নাহম ছাগম আনয়ামি কিন্তু কুকুৰম এব, মোৰেই বুদ্ধি ভ্ৰম হৈছে, মই ছাগলী অনা নাই, কুকুৰহে আনিছোঁ। ৰিক্ত স্থানী পৰিহত, ইয়াত কি হ'ব? সন্ধি বিচ্ছেদ দুটো, সন্ধি ভাঙা। দ্বিতীয় অপি, কি হ'ব ইয়াত? দ্বিতীয় যোগ অপি।
পাঠটো পঢ়োৱাৰ পিছত কেনেকুৱা লাগিল তোমালোকে কমেণ্টত জনাবলৈ নাপাহৰিবা। নমো নমঃ।